কি আনিছো Good morning everyone. মই নিতুৱে আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেলৰ আন এটি সুন্দৰ ভিডিঅ'লৈ স্বাগতম জনাইছো। আজি হ'ল ফ্ৰাইডে আৰু আপোনালোকে আগতে দেখিলে যে লিমচিৰ পোৱালি হ'ল ৰাতি 2টা বজাৰ পৰা 2টা বজাত তাৰ ষ্টাৰ্ট হৈছে। ফাৰ্ষ্ট বেবিটো 2:15 হ'ল আৰু থাৰ্ড বেবিটো হওঁতে 40 মিনিটছ মান টাইম লাগিলে, এনেকৈ 3 আৱাৰ্ছ মান লাগিলে। তো টোটেল 10টা পোৱালি হ'ল। তো এবাৰ তাইৰ ইমান পোৱালি হোৱা ফাৰ্ষ্ট টাইম। লাষ্ট টাইমটো 4টা হৈছিলে, গোটেইকেইটা ভাল আছিলে আৰু এইবাৰো বাৰু ভালে আছে। তো 5লৈকে তাইৰ পোৱালি দিলে, হ'ল কমপ্লিট। আৰু আমি অকণমান শুলো। মই বাৰু এতিয়াও বিচনাতে আছোঁ আৰু এতিয়া 7:30 হ'ল। আৰু আজি আপোনালোকক ব্লগটো মই দেখুৱাম পোৱালিকেইটা, আৰু এনেকৈ মাজে মাজে দেখুৱাবলৈ চেষ্টা কৰি যাম। সিহঁতৰ গ্ৰোথ কিমানখিনি ডেভেলপ হয় আপোনালোকেও চাব। তো বলক ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব। যদি ভাল পায় লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ।